নমস্কাৰ, মোৰ নাম শ্ৰী খড়গ বাহাদুৰ ছেত্ৰী। মই 2 নং কুঁহিয়াৰবাৰী গাঁও আমাৰ ডিষ্ট্ৰিক্ট। গতিকে আমাৰ ঘৰত ডাঙৰ ল'ৰা মোৰ ভতিজা ল'ৰা হয়। ইয়াৰ ল'ৰাটোৰ নাম হ'ল ৰাজা লিম্বু। তেখেতৰ দেউতা আছে, দেউতাৰ নাম হ'ল ভক্ত বাহাদুৰ লিম্বু। ল'ৰাটো ডাঙৰ বেমাৰ পোৱাৰ কাৰণে আমি সকলো অসমবাসী ৰাইজক আমি নমস্কাৰ কৰিছোঁ। আমি আন্তৰিক জ্ঞাপন কৰিছোঁ যে আপোনালোকে আমাক ল'ৰাটোৰ কাৰণে সহায় সহযোগ কৰি দিব। ল'ৰাটো ডাঙৰ বেমাৰ পোৱাৰ কাৰণে আমি খৰচাখিনি ইমান গোটাব নোৱাৰাৰ কাৰণে আমি সকলো অসমবাসী ৰাইজক সহায় বিচাৰিছোঁ। ল'ৰাটোৰ বেমাৰ হৈছে 2টা কিডনী ফেল বুলি কৈছে ডক্টৰে। টকাও বহুত লাগে। আমি কিছু টকা খৰচা কৰিলোঁ। আমি খৰচাহীন হোৱাৰ কাৰণে আমি আকৌ অসমবাসী ৰাইজক আমি সহায় বিচাৰিছোঁ। গতিকে টকাটো 22 লাখ টকা লাগে বুলি কোৱাৰ কাৰণে আমি একেবাৰে দুখীয়া পৰিয়াল হয়। আমি একো কৰিব নোৱাৰিলোঁ। আমি খেতি বাৰী কৰি খোৱা মানুহ হয়। গতিকে ল'ৰাটোৰ কাৰণে সকলো অসমবাসী ৰাইজে সহায় কৰি দিয়ে বুলি মই সকলো অসমবাসী ৰাইজক অনুৰোধ কৰিছোঁ। তেখেতৰ দেউতাক আছে, দেউতাকে কিবা ক'ব নেকি? নমস্কাৰ, এইটো মোৰ ডাঙৰ ল'ৰা হয়। তাৰো এটা সৰু ল'ৰা 2 বছৰীয়া আছে। বৰ ডাঙৰ বেমাৰ পৰিব ল'ৰাটো। যিমান পাৰে ৰাইজে অসমবাসী ৰাইজে সহায় কৰিলে ভাল হ'লে হয়। সহায় কৰিলেও সহায় কৰাটো আশা কৰি আছোঁ আমি। ভাল হওক ল'ৰাটো।